Please subscribe the channel Study Board. Common MCQ Science from Test Paper. Both English and Assamese medium. In the balanced equation given below, the value of A, B, C and D are respectively. তলৰ সন্তুলিত সমীকৰণটোত A, B, C আৰু D ৰ মান ক্ৰমে নম্বৰ A 1 1 2 2, নম্বৰ B 1 2 1 2, নম্বৰ C 2 1 2 1, নম্বৰ D 2 2 1 1. The correct answer number B. Explanation. সমীকৰণটো সমতুল কৰিলে অৰ্থাৎ ইকুৱেশ্যনটো বেলেন্স কৰিলে আমি দেখা পাওঁ যে B ৰ ঠাইত 2 আহিছে আৰু D য'ত আছে D ৰ ঠাইত 2 আহিছে। A ৰ ঠাইত একো নাই অৰ্থাৎ 1 আহিব আৰু C ৰ ঠাইত একো নাই অৰ্থাৎ 1 আহিব। The ratio of concentrated hydrochloric acid and concentrated nitric acid in aquaresia is অম্লৰাজত গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ অনুপাত হ'ল নম্বৰ A 1:3, নম্বৰ B 3:1, নম্বৰ C 1:2, নম্বৰ D 2:1. The correct answer is number B. যদিহে কুৱেশ্যনটোত হাইড্ৰক্লৰিক এচিডৰ ঠাইত নাইট্ৰিক এচিড দিয়ে আৰু নাইট্ৰিক এচিডৰ ঠাইত হাইড্ৰক্লৰিক এচিড দিয়ে তেতিয়া ৰেচিঅ'টো ওলোটা হৈ যাব অৰ্থাৎ 1:3 হ'ব। Which of the following carbon compound has ring chain? তলৰ কোনটো কাৰ্বন যৌগৰ বলয়াকাৰ শৃংখল আছে? নম্বৰ A প্ৰপাইন, নম্বৰ B বিউটিন, নম্বৰ C পেন্টেন, নম্বৰ D বেনজিন। The correct answer is number D বেনজিন। Next question. A farmer wants to grow banana plants genetically similar enough to the plants already available in his field. Which one of the following methods would you suggest for this purpose? এজন খেতিয়কে তেওঁৰ পথাৰত ইতিমধ্যে থকা কলগছৰ সৈতে একে চৰিত্ৰগত বৈশিষ্ট্য সম্পন্ন পুলি উৎপন্ন কৰিবলৈ বিচাৰিছে। তাৰ কাৰণে তুমি তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিবা? নম্বৰ A পুনৰ্জীৱন ৰিজেনেৰেশ্যন, নম্বৰ B মুকুল উদ্গম বাডিং, নম্বৰ C আংগিক বিস্তাৰণ ভেজিটেটিভ প্ৰপাগেশ্যন, নম্বৰ D যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকশ্যন। দ্য কাৰেক্ট এনচাৰ ইজ নম্বৰ C আংগিক বিস্তাৰণ ভেজিটেটিভ প্ৰপাগেশ্যন। নেক্সট কুৱেশ্যন. ইন পিজ এ পিয়ৰ tall is crossed with a pure short. The ratio of pure tall plants to pure short plants in the F2 generation is বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটোৱা হ'ল। F2 প্ৰজন্মত বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছৰ অনুপাত হ'ল নম্বৰ A 1:3, নম্বৰ B 3:1, নম্বৰ C 9:3:3:1, number D 1:1. The correct answer is number B 3:1. Next question. When a pencil is partially drawn in water, it is assumed that the pencil bent at the line of contact because যেতিয়া পেন্সিল এডাল পানীত আংশিকভাৱে ডুবোৱা হয় তেতিয়া সন্ধি তলত ই বেকা হোৱা যেন লাগে কাৰণ নম্বৰ A পানীত পোহৰৰ বেগ সৰ্বোচ্চ স্পীড অফ লাইট ইজ মেক্সিমাম ইন ৱাটাৰ, নম্বৰ B পোহৰে ভিন্ন মাধ্যমত সোমালে গতিপথ সলায় লাইট চেঞ্জেছ ইটছ ডাইৰেকশ্যন হোৱেন এণ্টাৰ্ছ ইন ডিফাৰেণ্ট মিডিয়াম, নম্বৰ C পেন্সিল পানীত উপঙে পেন্সিল কেন ফ্লট ইন ৱাটাৰ, নম্বৰ D পোহৰৰ প্ৰাবল্য পানীত কমে লাইট ইণ্টেন্সিটি ডিক্ৰিজেছ ইন ৱাটাৰ। দ্য কাৰেক্ট এনচাৰ ইজ নম্বৰ B পোহৰে ভিন্ন মাধ্যমত সোমালে গতিপথ সলায় লাইট চেঞ্জেছ ইটছ ডাইৰেকশ্যন হোৱেন এণ্টাৰ্ছ ইন ডিফাৰেণ্ট মিডিয়াম। নেক্সট কুৱেশ্যন. কিপিং দ্য পটেনচিয়েল ডিফাৰেঞ্চ কনষ্টেণ্ট, the resistance of the circuit is halved.
the current will become বিভৱভেদ একে ৰাখি বৰ্তনী এটাৰ ৰোধ আধালৈ হ্ৰাস কৰা হ'ল তেন্তে ইয়াৰ প্ৰবাহ হ'ব নাম্বাৰ এ 1/4 1/4 নাম্বাৰ বি 4 গুণ 4 টাইমছ নাম্বাৰ চি আধা হাফ নাম্বাৰ ডি দুগুণ ডাবল the correct answer is number D দুগুণ double explanation we know that V is equal IR or I is equal V by R since the resistance of the circuit is halved R ৰ মানটো আধা কৰা হৈছে গতিকে R ৰ মানটো R by 2 আহিব আমি পাই যাম 2I গতিকে প্ৰবাহৰ দুগুণ হ'ব Next question A positive charge is moving upward in a magnetic field directed toward north The particle will be deflected towards চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশত এটা ধনাত্মক আধান ঊৰ্ধ্বমুখীভাৱে গতি কৰিছে আহিত কণাটোৰ বিচ্যুতি হ'ব নাম্বাৰ এ পশ্চিম দিশত ৱেষ্ট নাম্বাৰ বি উত্তৰ দিশত নৰ্থ নাম্বাৰ চি দক্ষিণ দিশত সাউথ নাম্বাৰ ডি পূব দিশত ইষ্ট The correct answer is number A পশ্চিম দিশত ৱেষ্ট Applying Fleming's left hand rule we find the answer Next question The 3 R's to save the environment are পৰিৱেশ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় তিনিটা R হৈছে নাম্বাৰ এ ৰিডিউচ ৰিইউজ ৰিচাইকেল নাম্বাৰ বি ৰিডিউচ ৰিপ্লেনিছ ৰিইউজ নাম্বাৰ চি ৰিকনষ্ট্ৰাক্ট ৰিচাইকেল ৰিমুভ নাম্বাৰ ডি ৰিকনষ্ট্ৰাক্ট ৰিপ্লেনিছ ৰিমুভ দ্য কাৰেক্ট এনচাৰ ইজ নাম্বাৰ এ ৰিডিউচ ৰিইউজ ৰিচাইকেল Number 10 Each step of food chain are called a খাদ্য শৃংখলৰ প্ৰতিটো স্তৰ হৈছে নাম্বাৰ এ উপভোক্তা স্তৰ কনজিউমাৰ লেভেল নাম্বাৰ বি পৌষ্টিক স্তৰ ট্ৰফিক লেভেল নাম্বাৰ চি খাদ্যজাল ফুড ৱেব নাম্বাৰ ডি উৎপাদক প্ৰডিউচাৰ দ্য কাৰেক্ট এনচাৰ ইজ পৌষ্টিক স্তৰ নাম্বাৰ বি ট্ৰফিক লেভেল Number 11 Which of the following metals float when react with water? তলৰ কোনকেইটা ধাতু পানীৰ লগত বিক্ৰিয়া কৰি উপঙিবলৈ লয় সোডিয়াম মেগনেছিয়াম কেলছিয়াম মেংগানিজ নাম্বাৰ এ মেংগানিজ আৰু সোডিয়াম মেংগানিজ এণ্ড সোডিয়াম নাম্বাৰ বি সোডিয়াম আৰু কেলছিয়াম সোডিয়াম এণ্ড কেলছিয়াম নাম্বাৰ চি মেগনেছিয়াম আৰু সোডিয়াম মেগনেছিয়াম এণ্ড সোডিয়াম নাম্বাৰ ডি মেগনেছিয়াম আৰু কেলছিয়াম মেগনেছিয়াম এণ্ড কেলছিয়াম The correct answer is number D magnesium আৰু calcium magnesium and calcium Explanation Magnesium আৰু calciumে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে এই হাইড্ৰোজেন গেছে magnesium আৰু calciumৰ তলফালে লাগি ধৰি পানীত উপঙাই ৰাখে Explanation Magnesium and calcium when react with water produce hydrogen gas. Hydrogen gas helps magnesium and calcium to float in water. Number 12. Which of the following statements are correct about an aqueous solution of an acid and a base? এটা এসিড আৰু এটা ক্ষাৰকৰ প্ৰথম দ্ৰৱৰ বাবে তলৰ কোনটো উক্তি সত্য? Number 1. pH ৰ মান অধিক হলে তীব্ৰ এসিড Higher the pH, stronger the acid. Number 2. pH ৰ মান অধিক হলে মৃদু এসিড Higher the pH, weaker the acid. Number 3. pH ৰ মান কম হলে তীব্ৰ ক্ষাৰক Lower the pH, stronger the base. Number 4. pH ৰ মান কম হলে মৃদু ক্ষাৰক Lower the pH, weaker the base. Number A. 1 আৰু 2 1 and 2. Number B. 2 আৰু 3 2 and 3. Number C 1 আৰু 4 1 and 4 Number D 2 আৰু 4 2 and 4 The correct answer is number D Number 13 Which of the following statements about the given reaction are correct উল্লেখিত ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে তলৰ কোনটো উক্তি সত্য Number 1 আইৰণ ধাতু জাৰিত হয় Iron metal is getting oxidized
Number 2, pani bijarito hoy, water is getting reduced. Number 3, pani bijarok padartho, water is acting as reducing agent. Number 4, pani jarok padartho, water is acting as oxidizing agent. Number A, 1, 2 and 3. Number B, 2 and 4. Number C, 1, 2 and 4. Number D, 1 and 2. The correct answer is number C, 1, 2 and 4. Number 14. In mitochondria, which products given below are formed in presence of oxygen? Mitochondriaৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত তলৰ কোনকেইটা উৎপন্ন হয়? ইথানল, লেক্টিক এচিড, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ. নাম্বাৰ এ, ইথানল আৰু লেক্টিক এচিড, ইথানল এণ্ড লেক্টিক এচিড. নাম্বাৰ বি, লেক্টিক এচিড আৰু কাৰ্বন ডাই অক্সাইড, লেক্টিক এচিড এণ্ড কাৰ্বন ডাই অক্সাইড. নাম্বাৰ চি, কাৰ্বন ডাই অক্সাইড আৰু পানী, কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ. নাম্বাৰ ডি, ইথানল আৰু কাৰ্বন ডাই অক্সাইড, ইথানল এণ্ড কাৰ্বন ডাই অক্সাইড. দ্য কাৰেক্ট এনচাৰ ইজ নাম্বাৰ চি, কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ. Number 15. Which of the following are plant hormone? তলৰ কোনকেইটা উদ্ভিদ হৰমন? এড্ৰিনেলিন, অক্সিন, জিবাৰেলিন, টেষ্টষ্টেৰন. Number A, adrenaline and oxygen. Number B, oxygen and zibarelin. Number C, zibarelin and testosterone. Number D, adrenaline and testosterone. The correct answer is number B, oxygen and zibarelin. Number 16. In hydropower plant, জলশক্তি প্ৰকল্পত. Number 1. তাপ শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয়. Heat energy is converted into electricity. Number 2. বৈ অহা পানীৰ গতি শক্তি স্থিতি শক্তিলৈ ৰূপান্তৰ হয়. Kinetic energy of flowing water is converted into potential energy. Number 3. বৈ অহা পানীৰ গতি শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়. Kinetic energy of flowing water is converted into electricity. Number 4. নামি অহা পানীৰ স্থিতি শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়. Potential energy of falling water is converted into electricity. শুদ্ধ উত্তৰটো হৈছে, the correct answer is number A, 1 and 2. Number B, 2 and 4. Number C, 3 and 4. Number D, 4 and 1. The correct answer, number B, 2 and 4. Number 17. In terms of acidic strength, which one of the following is in the correct increasing order? এচিডৰ মাত্ৰা অনুসৰি তলৰ কোনটো শুদ্ধ বৰ্ধিত ক্ৰম? Number A, পানী এচিটিক এচিড হাইড্ৰক্লোৰিক এচিড, water acetic acid hydrochloric acid. Number B, পানী হাইড্ৰক্লোৰিক এচিড এচিটিক এচিড, water hydrochloric acid acetic acid. Number C, acetic acid পানী হাইড্ৰক্লোৰিক এচিড, acetic acid water hydrochloric acid. Number D, hydrochloric acid পানী acetic acid, hydrochloric acid water acetic acid. The correct answer is number A, water acetic acid hydrochloric acid. Number 18. When ferrous sulfate is heated vigorously, which compound is not evolved given below? যেতিয়া ফেৰাছ ছালফেট তীব্ৰভাৱে তপতোৱা হয় তলৰ কোনটো যৌগ উৎপন্ন নহয়? Number A, SO2. Number B, SO4. Number C, SO3. Number D, Fe2O3. The correct answer is number B, SO4. Question number 19. Name the gas given at anode in Brine's electrolysis. ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত এনডত উৎপন্ন হোৱা গেছবিধৰ নাম. Number A, chlorine gas. Number B, oxygen gas. Number C, hydrogen gas. Number D, nitrogen gas. The correct answer is number A, chlorine gas. Number 20. Which of the following can be used as an acid-base indicator by a visually impaired student? দৃষ্টি শক্তিহীন ছাত্ৰ এজনে তলৰ কোনটোক
এচিড ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰে নাম্বাৰ এ লিটমাছ নাম্বাৰ বি টাৰ্মাৰিক হালধি নাম্বাৰ সি ভেনিলা এসেন্স ভেনিলা আতৰ নাম্বাৰ ডি দ্য ফ্লাৱাৰ্ছ অফ দ্য পিটুনিয়া পিটুনিয়াৰ পাহি দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ সি ভেনিলা এসেন্স ভেনিলা আতৰ এক্সপ্লেনেশ্যন ভেনিলা আতৰ হৈছে এবিধ ঘ্ৰাণেন্দ্ৰিয় সূচক গতিকে গোন্ধৰ পৰিৱৰ্তনৰ দ্বাৰা অন্ধ ব্যক্তি এজনে ইয়াক এচিড ক্ষাৰক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰে Explanation Vanilla essence is an olfactory indicator, so a blind person can use it as acid base indicator because its smell is sensed in acidic or basic medium. Question number 21. Which of the following metals does not react either with cold or hot water? তলত দিয়া কোনবিধ ধাতুৱে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে নাম্বাৰ এ সোডিয়াম নাম্বাৰ বি ক্যালসিয়াম নাম্বাৰ সি আইৰন নাম্বাৰ ডি মেগনেছিয়াম দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ সি আইৰন নাম্বাৰ 22 a sulfide ore is converted to metallic oxide to extract the metal during metallurgy because সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় কাৰণ নাম্বাৰ এ টু ৰিডিউস মেটেল অক্সিডাইজ বাই ইউজিং কাৰ্বন ধাতব অক্সাইডৰ কাৰ্বন বিজাৰণ কৰিবলৈ নাম্বাৰ বি টু অক্সিডাইজ মেটেল অক্সাইডছ বাই ইউজিং কাৰ্বন ধাতব অক্সাইডৰ কাৰ্বন জাৰণ কৰিবলৈ নাম্বাৰ সি এক্সট্ৰেক্টিং মেটেলছ টুৱাৰ্ডছ দ্য টপ অফ দ্য এক্টিভিটি সিৰিজ উচ্চ সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশন নাম্বাৰ ডি ইট ইজ ইজিয়াৰ টু অবটেইন এ মেটেল ফ্ৰম ইটছ অক্সাইডছ ধাতব অক্সাইডৰ পৰা ধাতু নিষ্কাশন সহজ দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ ডি ইট ইজ ইজিয়াৰ টু অবটেইন এ মেটেল ফ্ৰম ইটছ অক্সাইডছ ধাতব অক্সাইডৰ পৰা ধাতু নিষ্কাশন সহজ নাম্বাৰ 23 দ্য নাম্বাৰ অফ কোভেলেণ্ট বণ্ডছ ইন প্ৰপেন ইজ প্ৰপেনৰ অণুত সহযোজী বান্ধনীৰ সংখ্যা হ'ল Number A 6, number B 8, number C 10, number D 12. The correct answer is number C 10. Number 24. With cooking, if the bottom of the vessel is getting blackened on the outside, it means that ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত কলা পৰে কিয়নো নাম্বাৰ এ দ্য ফুড ইজ নট কুকড কমপ্লিটলি খাদ্য ভালদৰে নিসিজিলে নাম্বাৰ বি দ্য ফিউৱেল ইজ নট বাৰ্নিং কমপ্লিটলি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় নাম্বাৰ চি দ্য ফিউৱেল ইজ ৱেট ইন্ধনটো সিক্ত নাম্বাৰ ডি দ্য ফিউৱেল ইজ বাৰ্নিং কমপ্লিটলি ইন্ধন সম্পূৰ্ণৰূপে দহন হয় দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ বি দ্য ফিউৱেল ইজ নট বাৰ্নিং কমপ্লিটলি ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় নাম্বাৰ 25 হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ ইজ নট মেটালয়েড তলৰ কোনটো ধাতুকল্প নহয় নাম্বাৰ এ আৰ্ছেনিক নাম্বাৰ বি এন্টিমনি নাম্বাৰ সি টেলুৰিয়াম নাম্বাৰ ডি এলুমিনিয়াম দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ ডি এলুমিনিয়াম এক্সপ্লেনেশ্যন ধাতুকল্পসমূহ হৈছে মেটালয়েডছ আৰ বৰন সিলিকন জাৰ্মেনিয়াম আৰ্ছেনিক এন্টিমনি টেলুৰিয়াম এণ্ড পলনিয়াম নাম্বাৰ 26 Emulsification of fat molecule is carried out by চৰ্বিৰ অণুৰ ইমালচিফিকেশ্যন সংঘটিত কৰে নাম্বাৰ এ ট্ৰিপচিন নাম্বাৰ বি পেপচিন নাম্বাৰ সি বাইল সল্ট পিত্ত লৱণ নাম্বাৰ ডি এমাইলেজ কাৰেক্ট এনসাৰ ইজ নাম্বাৰ সি বাইল সল্টছ পিত্ত লৱণ নাম্বাৰ 27 দ্য প্লেণ্ট হৰমন হুইচ ষ্টিমুলেটছ চেল ডিভিজন ইজ কোষ বিভাজনৰ উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল নাম্বাৰ এ অক্সিন নাম্বাৰ বি সাইটোকাইনিন নাম্বাৰ সি এপসাইচিক এচিড নাম্বাৰ ডি জিবাৰেলিন দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ বি সাইটোকাইনিন নাম্বাৰ 28 1 মাইক্ৰ'এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব
For 1 microampere electric current, what is the number of electrons flow per minute? Number A 6.25 into 10 to the power 15. Number B 6.25 into 10 to the power 9. Number C 6.25 into 10 to the power 12. Number D 6.25 into 10 to the power 6. The correct answer is number C. Explanation. Given I is equal 1 microampere is equal 10 to the power minus 6 ampere. T is equal 1 second. We know that I is equal Q by T or Q is equal IT. Putting the value we get 10 to the power minus 6 coulomb. Now 1.6 into 10 to the power minus 19 coulomb is equal 1 electron. Therefore we get the answer applying the unitary method. Therefore 10 to the power minus 6 coulomb is equal, we get the answer 6.25 into 10 to the power 12 electron. দুডাল তাঁৰৰ দৈৰ্ঘ্য ৰোধকতা প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2। তাঁৰ দুডালৰ ব্যাসৰ অনুপাত হ'ব the length, resistance, resistivity of two wire. It's in the ratio of 1:2. What is the ratio of the diameter of the two wire? Number A 2:1, number B 1:2, number C 1:2, 1/√2, number D 2:3. The correct answer is number C 1:√2. Explanation. This is the solution. Number 30. ক্লোৰিন, ব্ৰমিন আৰু আয়োডিন মৌলকেইটাই ডবাৰেইনাৰৰ ট্ৰায়াড গঠন কৰে। যদি ক্লোৰিনৰ পাৰমাণৱিক ভৰ 35.5 ইউনিট আৰু আয়োডিনৰ 126.9, তেন্তে ব্ৰমিনৰ পাৰমাণৱিক ভৰ হ'ব। Elements chlorine, bromine and iodine are Dobereiner's triad. If atomic mass of chlorine is 35.5 unit and 126.9 unit, then the atomic mass of bromine is number A 81.2, number B 162.4, number C 91.4, number D 45.7. The correct answer is number A. Explanation. We get the answer by finding the mean value. আমি গড় মান উলিয়াই উত্তৰটো পাব পাৰোঁ। Number 31. তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিওৱা। Among the following which is a non-renewable source of energy? Number A বায়ু শক্তি wind energy, number B জীৱভৰ biomass, number C প্ৰাকৃতিক গেছ natural gas, number D সৌৰ শক্তি solar energy. The correct answer is number C প্ৰাকৃতিক gas natural gas. Number 32. তলৰ কোনটো ধাতু কোমল নহয়? Which of the following metal is not soft? Number A lithium, number B sodium, number C ferrum, number D potassium. The correct answer is number C ferrum. Number 33. তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? Which among the following diseases is not sexually transmitted? Number A gonorrhea, number B syphilis, number C HIV, number D hepatitis. The correct answer is number D hepatitis. Number 34. বংশগতিৰ পিতৃ বুলি কাক জনা যায়? Who is the father of heredity? Number A Einstein, number B Mendel, number C Roche, number D Darwin. The correct answer is number B Mendel. Number 35.
Identify the circuit in which the electrical components have been properly connected. বৈদ্যুতিক বৰ্তনীৰ উপাদানবোৰ শুদ্ধভাৱে সংযুক্ত হৈ থকা চিত্ৰটো চিনাক্ত কৰা। চিত্ৰকেইটা ভালদৰে অবজাৰ্ভ কৰিলে আমি শুদ্ধ উত্তৰটো পাম নাম্বাৰ ডি। Number 36. D-focus lens ব্যৱহাৰ হয়। Bifocal lens is used in number A myopia, number B sunny পৰা cataract, number C hypermetropia, number D presbyopia. The correct answer is number D presbyopia. Number 37. ভৱিষ্যতৰ ইন্ধন হিচাপে কাক জনা যায়? Which is known as future fuel? Number A কয়লা coal, number B petroleum, number C hydrogen, number D ওপৰৰ এটাও নহয় none of these. The correct answer is number C hydrogen. Number 38. গছৰ ফল ক'ত উৎপন্ন হয়? Where from the fruits are formed? Number A পুংকেশৰ stamen, number B গৰ্ভমুণ্ড stigma, number C ডিম্বাশয় ovary, number D ডিম্বাণু ovule. The correct answer is number C ডিম্বাশয় ovary. Number 39. তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। Match the following with appropriate choices. A, B, C, D আৰু 1, 2, 3, 4. এইখিনি আমি মিলাই চালে কাৰেক্ট এনসাৰটো পাম নাম্বাৰ C. Number 40. During adolescence, several changes occur in the human body. Mark one change from the following associated with sexual maturation in boys. যৌৱন প্ৰাপ্তি কালত হোৱা পৰিৱৰ্তনসমূহৰ ভিতৰত ল'ৰাৰ কোনটো পৰিৱৰ্তন যৌন পূৰ্ণাংগতা লাভ কৰাৰ লগত জড়িত? নাম্বাৰ এ ইনক্ৰিজিং ইন হাইট উচ্চতা বৃদ্ধি, নাম্বাৰ বি ক্ৰেকিং অফ ভইচ কৰ্কশ মাত, নাম্বাৰ চি weight gain ওজন বৃদ্ধি, নাম্বাৰ ডি লছ অফ মিল্ক টিথ দুগ্ধ দাঁত সৰা। দ্য কাৰেক্ট এনসাৰ ইজ নাম্বাৰ বি ক্ৰেকিং অফ ভইচ কৰ্কশ মাত অৰ্থাৎ মাত সলনি হোৱা গলগলীয়া হোৱা। Number 41. Which of the following ray diagram is correct for the ray of light incident on a lens? তলৰ কোনটো ৰশ্মি চিত্ৰ লেন্সত আপতিত পোহৰৰ ৰশ্মিৰ বাবে শুদ্ধ? আমি চাৰিওটা চিত্ৰ ভালদৰে অবজাৰ্ভ কৰিলে দেখা পাম নাম্বাৰ এ হৈছে কাৰেক্ট এনসাৰ। কাৰণ ফকাছৰ মাজেদি আপতিত হোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হ'ব। Because incident ray through the focus after refraction goes parallel to the main axis. Number 42. বৰ্গ 1ৰ মৌলবোৰক কি বুলি কোৱা হয়? Group 1 elements are known as number A halogen, number B ক্ষাৰ alkali, number C lanthanoid, number D actinoid. The correct answer is number B ক্ষাৰ alkali metal. Number 43. Assertion A. Dehydrating ethanol produced ethane. দাবী A. ইথানলৰ নিৰুদন ঘটি ইথেন উৎপন্ন হয়। Reason R. Concentrated sulfuric acid is used as dehydrating agent. যুক্তি R. গাঢ় সালফিউৰিক এচিডক নিৰুদক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া অপচন 4টা A B C D আমি ভালদৰে লক্ষ্য কৰিলে দেখা পাম কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ বি। A is false but R is true. A অশুদ্ধ কিন্তু R শুদ্ধ। কাৰণ ইথানলৰ নিৰুদন ঘটি ইথেন উৎপন্ন নহয় ইথিনহে উৎপন্ন হয়। Because dehydrating ethanol produce ethene not ethane.
Number 44. Consider the statement A and B on defects of vision and find the correct answer. উক্তি A আৰু B চকুৰ বিকাৰৰ ওপৰত বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি উলিওৱা। Number A. A person with myopia cannot see distant objects distinctively. নিকট দৃষ্টিগ্ৰস্ত ব্যক্তি এজনে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়। Number B. Excessive curvature of the eye lens. চকুৰ লেন্সৰ অত্যাধিক বক্ৰতাই ইয়াৰ কাৰণ। এতিয়া A, B, C, D অপশ্যন কেইটা চালে আমি দেখা পাওঁ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ C. A আৰু B দুয়োটাই শুদ্ধ। Both A and B are true. Question number 45. টেষ্ট টিউবত থকা গোটা পদাৰ্থ Xৰ লগত এচিটিক এচিড যোগ কৰা হ'ল। এটা বৰণহীন আৰু গোন্ধহীন গেছ Y উৎপন্ন হ'ল। এই গেছক চূণপানীৰ মাজেৰে যাবলৈ দিলে চূণপানী ঘোলা কৰে। ইয়াৰ পৰা ক'ব পাৰি যে acetic acid is added to a solid X kept in a test tube. A colorless and odorless gas Y is evolved. The gas is passed through lime water which turned it milky. It is concluded that number A. গোটা পদাৰ্থ X sodium hydroxide আৰু gas Y হ'ল carbon dioxide. Solid X is sodium hydroxide and the gas Y is carbon dioxide. Number B. গোটা পদাৰ্থ X sodium hydrogen carbonate আৰু gas Y হ'ল carbon dioxide. Solid X is sodium hydrogen carbonate and the gas Y is carbon dioxide. Number C. গোটা পদাৰ্থ X sodium acetate আৰু gas Y হ'ল carbon dioxide. Solid X is sodium acetate and the gas is carbon dioxide. Number D. গোটা পদাৰ্থ X sodium hydrogen carbonate আৰু gas Y হ'ল sulfur dioxide. Solid X is sodium hydrogen carbonate and the gas Y is sulfur dioxide. The correct answer is number B. Explanation. প্ৰথমতে কাৰ্বন ডাই অক্সাইড গেছে চূণপানী ঘোলা কৰে, গতিকে উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই অক্সাইড হ'ব। দ্বিতীয়তে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'বলৈ হ'লে গোটা পদাৰ্থ X কাৰ্বনেট যৌগ হ'ব লাগিব, কাৰণ কাৰ্বনেট থাকিলেহে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। Explanation. First, carbon dioxide gas turns lime water milky white, therefore the gas must be carbon dioxide. Secondly, to produce carbon dioxide, solid X must be a carbonate compound. বিজ্ঞানৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ষ্টাডি বোৰ্ড।